Hey guys, good morning and welcome to my YouTube channel. Udin video dia nai. So আজি এটা ভিডিও বনাম বুলি ৰেডি কৰিছো। ঠিক আছে। আৰু ৰাতিপুৱা উঠি মোবাইলটো লৈ লৈছো। মা কিবা কৰি আছে এটা দেখাই আছো। এই মা আদা ধুই আছে। আদা ধুই আছে। এই টিঙা কাটো ইফালে আৰু ইফালে কেনি আছা আদা দিছে পুৰা আদাৰ ওপৰত মাটি দিয়াই নাই ৰুইহে থৈ দিছে ৰাতিপুৱাৰ ভাতটো খাই লওঁ এতিয়া ৰাতিপুৱাৰ ভাতটো ৰেডি হৈছে ৰাতিপুৱাৰ ভাতত কি আছে আলু বইল আৰু কি বনাইছে আপোনাৰ সৰু আলুৱে মাছে জাল দিছে মানে খাৰে দি বঢ়িয়া ৰাতিপুৱা আলু খানা আৰু এনেকৈ অলপ লাইটকৈ খাই মজাই বেলেগ এই আগৰ ভিডিঅ'টোত আপোনালোকক মই এইবিলাক বাতি কাঢ়ি থাকোঁতে দেখুৱাইছিলোঁ ন এতিয়া চাওক এতিয়া এই বুই আছে হালটো এই গামোচাটো মানে বুই আছে কাৰণ বিহু আহি পালে না বিহুলৈকেতো আৰু বেছি দিন নাই কাৰণ বিহুততো বিহুৱানে মেইন না আৰু বিহু মাৰিব গ'লেতো 2-3খন লাগিব না কঁকালত মাৰিব লাগিব মাথাত মাৰিব লাগিব পিন্ধিব লাগিব চ' সেইকাৰণে মা পূৰা ৰেডি কৰি আছে বিহুৱান আৰু কাৰোবাক লাগে যদি ক'লে হ'ল দি দিম পাৰ্চেল বজাৰত যাব ৰেডি হৈছোঁ পূৰা এয়া এই ফেনটো বেয়া হৈছে মানে ফেনটো বনালে হ'ব মাক লৈ যাম মাক কিবা কিবি লাগে বোলে আজি লুটি দিব মোক পূৰা ফেনটো ভাল হ'লে তেতিয়াহ'লে নতুন ফেন এখন নানিলে হ'লে এনেই পইচা পাতি নাই মা হৈছে নে দে ফুল সেটআপ আজাও মাৰ হেলমেট কৈ মাক হেলমেট লাগব নহয় আজি পুৰা গাড়ীখন ধুইছোঁ চিকচিকাই আছে পুৰা বহুত দিনৰ মূৰত ধুইছোঁ মহাদেৱ ভিডিঅ'টো আৰু বহুত দীঘলীয়া নকৰোঁ ইয়াতে সামৰিছোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি জনাব